অনবৰতে যে মোবাইলটা টিপি থকা পঢ়া শুনা বোলা বস্তুটো নাই নেকি? কালি পৰহিলে যে পৰীক্ষা পালেহি মাথাত একদম গোবৰ আছে এজনী। মা মই কাইলৰ পৰা পঢ়িম, তুমি চিন্তা কৰি নাথাকিবা। মই গম পাওঁ নহয় পৰীক্ষা পালেহি বুলি। অনবৰতে চিঞৰি থাকে যে মাজনীও এই মাৰক কেটকেটাই থাকিলে বেয়া পাওঁ। তই একো ডাঙৰ হৈ আমাৰ সপোনবোৰ পূৰণ কৰিব লাগিব নহয়। এই কথাষাৰো মনত মগজুত ভৰাই ৰাখিবি। ভাতকেইটা খাই মোক আজৰি কৰি ৰাখি মই যাওঁ নহয়। মাও আজিৰ পৰা আৰু মই তোমাক কষ্ট কৰিব নিদিওঁ। তুমি আৰু আজিৰ পৰা কষ্ট কৰিব নালাগে। মই নিজে মোৰ নিজৰ উপাৰ্জন কৰিম। তুমি এতিয়া মোক ভাতকেইটা বাঢ়ি দিয়া, মই খাই ওলাই যাম। উপায় তই এতিয়া সৰু হৈ আছ নহয়, তোক জানো মানুহে কামত লগাব? আৰু এবাৰো তই মেট্ৰিক পৰীক্ষা দিবি। পঢ়া সময়ত কি মূৰত সোমাই লৈছ নাজানো আৰু দেই। মা তুমি সেইবোৰ একো চিন্তা নকৰিবা। মই যি কৰিব ওলাইছোঁ ভাবি চিন্তিহে কৰিছোঁ। আৰু মানুহৰ এখন ৰেগুলাৰ ৰুটিন থাকিব লাগে মা। সেই ৰুটিন অনুযায়ী যদি তুমি কাম কৰি যোৱা নহয়, তুমি কেতিয়াও চিন্তা কৰিব নালাগে। আৰু মই নিজে এখন ৰুটিন প্ৰস্তুত কৰিছোঁ মা, তুমি একো চিন্তা কৰিব নালাগে। তুমি এতিয়া মোক ভাত কেইটামান বাঢ়ি দিয়া, খাই মই ওলাই যাম। মা অ মা মই এখন লৈ যাম। ৰখা মা। নয়ন যে পঢ়াই নেদেখোঁ, দেখোন আজিকালি কামলৈহে যায়। আবাই কি কৰে নাজানো আৰু পাছ কৰা আশাৰে নাই। মাধুৰীমে যে ওলাই অহা নেদেখি আছো। তাইহে যদি ভালকে পাছ কৰে। আবাই মা অ মা উপায় আহিলি। মই আহিলো। এইটো লৈ যাচোন ভিতৰলৈ। আৰু এই দাখন লৈ যা। হাত ভৰিকেইটা ধুই আগে উপায়, মই তোলে চাহ বনাই আনো। হ'ব মা। উপায় এয়া চাহ ল। চাহ খাই কিতাপ পঢ়, মই ভাতত লাগোগে দেই। হ'ব মা। ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা। যোৱা 10-12 বছৰৰ ভিতৰত ভাৰতবৰ্ষৰ নানান আন্দোলন আৰু পৰিৱৰ্তনৰ ঢৌ উঠিছে। মা ৰাতি দুপৰ হ'ল, ভাতকেইটা খাই লহি আহ। গৈছো ৰ'বাচোন। মা চাকিটো লৈ যাম নে? লৈ আহ। জ্ঞান দাদা ঘৰত আছানে? কোননো? বাইদেউহঁত। বহক বাইদেউ, বহক। জ্ঞানদা, তোমালোকৰ খবৰ খাতি ভালনে? ভালে আছো বাইদেউ। ছোৱালী তোমালোকৰ নয়ন ঘৰত নাই নেকি? আছে নেকি ভিতৰতে? আছে যদি মাতি দিয়াচোন তাক। বোপাই ওলাই আহাচোন, বৰমাহঁত আহিছে। গৈছো মা। মা বৰমাহঁত ভালনে? ভালেই। মা বৰমাহঁতক তামোল চামোল দিছানে? নয়ন, কাইলৈ তোমাৰ পৰীক্ষা নহয়, মই কলম এটা দিছিলো। ভালকে দিবা। হ'ব বৰমা। মা বৰমাহঁতক তামোল চামোল দে, মই ভিতৰলৈ যাওঁ। আপোনালোক বহক দেই বৰমা। জ্ঞানদা, আমি যাওঁ। বহক বাইদেউ, তামোল খাই ল'ব। যাওঁৱে নেকি? ৰ'ব। বহক, তামোল এখন খাই যাওক।
মা মোৰ লগৰ দেখোন চবৰে মাক আহি মোক কলম দি থৈ গ'লহি, পৰীক্ষা শুভেচ্ছা দি থৈ গ'লহি। আমি জানো নিদিলে ভাল হ'ব? ৰ মই কলম চাৰিটা আনি দিছোঁ, সিহঁতক গৈ দি থৈ আহিবিগে দেই। অঁ হ'ব যোৱা মা। আনি দিছোঁ ৰ। অ' বোপাই ল শোঁ, এইকেইটা দি থৈ আহগে আৰু সোনকালে আহিবি দেই। অঁ হ'ব লোৱা। মা মই যাওঁ। দেৰি নকৰিবি দেই। অঁ হ'ব মা, মই যাম আৰু আহিম। জেঠাই। কোননো? অঁ জেঠাই মই নয়ন। বোপাই ভিতৰলৈকে আহ। অঁ পাকঘৰতে আছে নেকি? ভাতৰ চৌ পাতিছো অঁ অঁ জেঠাই ইমান সোনকালে ভাত বনাব ল'লে যে? বহে নকবি আজি দিনত খোৱা নহ'ল বোলো, তাকে সোনকালে ভাতৰ চৌকে পাতি দিওঁ। অঁ পিছে জেঠাই খবৰ ভালনে? ভালে আছো, তই পিছে ক'ৰ পৰা ওলালিহি? এই ঘৰৰ পৰাই আপোনালোকৰ মাধুৰীমাও পৰীক্ষা দিব যে লগৰে, সেইকাৰণে কলম এটাকে দিবলৈ আহিছিলোঁ মানে। পিছে মাধুৰীমা ক'ত? তাই একেবাৰে পঢ়া পাই মোৰেই নাথাকে। তই পৰীক্ষা পাছ কৰিবি জানো? এটা কথা নকল চকল মাৰি হ'লেও যা, দেউনাখন যেনে তেনে পাৰ হোৱাটোহে গাঁৱৰে ল'ৰা নহয় জানো? এতিয়া আমাৰো ভাল লাগিব শুনি দে, আমাৰজনী আকৌ পঢ়া পা মোৰেই নাথাকে। যা বুঢ়ী মানুহজনী ওচৰত কি বহি থাকিবিনো, তাই ওচৰলৈকে যাগে যা। নজনা কেইটামান তই তাইৰ পৰা শিকি ল'বি, পাৰ যদি দুটামান তাইৰ পৰা নকল চকল ফালি লৈ যা। হ'ব দিয়ক জেঠাই বহক। হ'ব দে যা, মই ভাতকে বনাওঁ আৰু কিনো কৰিবি। কৃষ্ণ প্ৰভু দয়াময়। অঁ মাধুৰীমা অঁ পঢ়ি আছো। পঢ়ি আছোঁ। হেৰি নহয়, পৰীক্ষা ভালকৈ দিবি ল, কাইলৈ পৰীক্ষা আছে নহয়। মায়ে কলম চলম দিছে মোৰ পৰা এটালৈ পৰীক্ষা ভালকৈ দিবি। নপঢ়ো নেকি? হ'ব দে, ভালকৈ পৰীক্ষা দিবি দেই। অঁ তইও ভালকৈ দিবি। অঁ অঁ খুৰী। কোননো? খুৰী মই। নয়নে অঁ বহা। খুৰী নবহো নেকি, প্ৰবীণৰ ওচৰলৈহে আহিছিলোঁ। প্ৰবীণ এইটো লোৱা, পৰীক্ষা তোমাৰ শুভেচ্ছা থাকিলে, পৰীক্ষা ভালকৈ দিবা দেই। থেংক ইউ। ঠিক আছে ৰখা প্ৰবীণ, মই যাওঁ। নহয় ৰ'বাচোন। কোৱা। তাহাঁতে দিছে নাজানো, পৰীক্ষা ভালকৈ দিবা, কিন্তু মোক লগত লোৱা। ঠিক আছে দিয়া ৰখা। খুৰী ৰখক যাওঁ। নয়নো পৰীক্ষা দিবা নি? এবাৰ পৰীক্ষা দিম, গম নাপায় নি? নাপাওঁ নহয়, তুমি হাজিৰা কৰি থকাই দেখোঁ। হ'লেও পৰীক্ষা দিম আৰু এবাৰ। ঠিক আছে ৰখক, ভালনে খবৰ? ভাল। ঠিক আছে যাওঁ বাৰু। মা সঁচাকৈ নাজানে তুমি সি পৰীক্ষা দিব বুলি? সি বেয়া পাব নহয়, হাজিৰা চাজিৰা কথা কৈ নাথাকিবা আকৌ। কথা ক'লো কাৰোবাক গাত লাগিলে তাৰ গাত। তোমাৰতো নিজেতো চিন্তা কৰি থোৱা, পৰীক্ষাত পাছ হোৱা নহয়। হ'লে আৰু মানুহক কেনেকৈ কথা ক'ব লাগে নাজানা, আমি লাজ পাওঁ নহয়। হ'লেও সি পাছ নকৰে চাবিচোন। মা মা বোপাই আহিলি? মা আহিলোঁ, চাওঁ এইফালে আহাচোন। ৰ গৈ আছোঁ, কাম এটা কৰি আছোঁ। কি হ'ল বোপাই, ইমান দুখত আছ যে? মা মানুহবোৰ কিয় ইমান নিষ্ঠুৰ বাৰু? মানুহবোৰে কিয় ইমান মানুহক অহংকাৰ কৰিব পাৰে? মানুহবোৰে আমাক হাঁহে জানানে? মই বোলে হাজিৰা কৰি খাওঁ, মই বোলে পৰীক্ষাত পাছ কৰিম জানো সোধে, আৰু তুমি যে খুজি আনি খোৱা, সেইটোক লৈ মানুহে বহুত হাঁহে। মই বহুত লাজ পাই আহিছোঁ। হ'ব বোপাই, এইবিলাক আমাৰ কপালতে আছিলে। তই এইবিলাকক লৈ চিন্তা নকৰিবি, মই আছোঁ নহয় তোৰ লগত। তই এতিয়া পঢ়াত মন দে, মই পাকঘৰলৈ লাগোগৈ দেই। মাজনী তই ওলালি নে? লগৰবোৰ দেখোন গৈ শেষেই হ'ল। মা ওলাইছোঁ, কিবা এটা চাই আছোঁ ৰ'বা। হেল্ল', হ'ব দিয়া দেই, হ'ব। মা মই পৰীক্ষালৈ যাওঁ। যা মাজনী, ভালকে দিবি পৰীক্ষা। হ'ব মা। ছোৱালী ঐ শুনচোন, আকৌ কি হ'ল? নকলকেইটা ভালকে মাৰিবি। আমাৰ গাঁও যে সিহঁতক আকৌ নেদেখুৱাবি, পাৰিলে তই সিহঁতৰ পৰা চাই ল'বি। যা সেইটোকে ক'বলৈ আহিলোঁ, যা দেই, ভালকে দিবি দেই।
নাজানো বাহন নাজানো বিক্ষজন পূজা মন্ত্র নাজানো কৃষ্ণিত এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণত মোৰ গতি সাধিবে উচিত। হে প্ৰভু, ল'ৰাটো পৰীক্ষা দিব গৈছে, তুমি তাৰ ভৱিষ্যত চকু মেলি চাবা আৰু। কৃষ্ণ। বোপাই, অঁ মা, তই গা ধুই আগে, মই তই খাই যাবলৈ ভাতকেইটা বাঢ়োঁগৈ দেই। হ'ব মা। মা দিয়া ভাত দিয়া। বোপাই ভাত খা। বোপাই, টেবুলতে ধূপ কাটি থৈ আহিছোঁ, জ্বলাই পৰীক্ষালৈ ওলাই আহা। অঁ হ'ব মা। অঁ মা, অঁ বোপাই, হ'ব বোপাই, পৰীক্ষা ভালকৈ দিবি, মোৰ আশীৰ্বাদ তোলৈ সদায় আছে, চিন্তা কৰি নাথাকিবি দেই। হ'ব মা, তুমিনো কি চিন্তা কৰি থাকা ইমানকৈ, মই পৰীক্ষা ভালকৈ দিম নহয়। অঁ পৰীক্ষা ভালকৈ দিবি দেই তহঁতি। অঁ অঁ হ'ব। আমাৰ এই আকৌ নকল চকল মাৰিব নাজানে, তোমালোকৰ নয়নে চাগে একদম ঢেৰ নকল লৈ গৈছে ন। এয়া পাই নিছেনে নাই নে গমেই পোৱা নাই নহয়। তাকে পৰীক্ষাৰ ৰিজাল্টেহে কি ক'ব আৰু। যাওঁ ব'লা। তোমালোকৰ মোবাইল বেগ অকণমান ধৰি আছে তাক থৈ দিয়া। হে প্ৰভু, লাডুক অকণমান চকু মেলি চাবা আৰু, সকলোবোৰ তোমাৰ ওপৰতে। তোমালোকে এতিয়া একো লিখিবা, ফাইনেল বেল পৰিলেহে লিখিবা দেই। ঠিক আছে ছাৰ। ঐ চিঠিখন লাগে দেখাবি তাতে এনেকুৱা কথা নাই আৰু। ফাইনেল বেল তোমালোকে এতিয়া লিখা দেই, তোমালোকে লিখিবা। পৰীক্ষা কেনেকুৱা চলিছে? লিখিব পাৰিছা নাই? তাৰপৰা নকল চকল উলিয়াব দেখিবা। তুমি তাক কেলে ডিষ্টাৰ্ব দিছা?
হিচাপ নিদিবা দেই ভালকৈ লিখা নিজৰ নিজৰ লিখা লিখা নাই কিনো আমনি কৰিলা তুমি কি এই পাৰ্চনটো কৰিলে নাই কৰা দে না আৰু এইটো নাই কৰা যদি নকৰা দে আমি একেবাৰে পঢ়িব নাই বে তোমাক খান্দি দিয়া নাই কিনো ইমান লাগি থাকা দিবি নে নিদিব সেইটো কথা মই ছাৰক ক'লে তুমি লিখিবা চাই Stop writing. Yeah, yeah. Yeah. kamu lihat kan itu plaster kalung ঐ তাৰ লৈ লোৱা পইচা কেনেকুৱা হ'ল প্ৰশ্ন কাকত চব কৰিলি নে মা পৰীক্ষা দিছোঁ মই তোমাৰ আশাবোৰ অথলে যাব নিদিওঁ মই মোৰ ভোক লাগিছে কিবা এটা দিয়া খাবলৈ হ'ব যা তই একদম হাত ভৰি ধুই আগে দেই জ্ঞানদা আহিলে বোপা নয়ন বহিছ অঁ বহিছোঁ জেঠাই পৰীক্ষা কেনেকুৱা হৈছে তোৰ পৰীক্ষা বাৰু ভালে হৈছে আপোনালোকৰ মাধুৰীমা পৰীক্ষা কেনেকুৱা হৈছে বাৰু এই আমাৰজনী নক'বা একেবাৰে জানানে গোটেই ৰুমৰ বোলে কোনো পেজ লৈ লিখাই নাই তাইহে একদম পুৰা পেজৰ ওপৰত পেজ লৈ লিখিছে মোক কৈছে এবাৰ ষ্টেণ্ড কৰিম অঁ ভালেই দিয়কচোন গাঁওখনৰ ভাল ৰিজাল্ট কৰিলে গাঁওখনৰে সুনাম হ'ব এৰা পিছে বনালা নাই ভাত পানী ভাতকেইটা বহাই থৈ আহিছোঁ হ'ব বোপাই ভালকৈ পৰীক্ষা দিবি যাওঁ বহা হ'ব দিয়ক জেঠাই পৰীক্ষা শেষ হ'লে পাক এটা মাৰিবি অঁ ঠিক আছে দিয়ক এই ৰিজাল্টৰ পাৰ্টিকে খাবলৈ যাবি আমাৰ তাই ভাগৰ অঁ ঠিক আছে দিয়ক মাজনী তই বাৰু আমাৰ সন্মানখিনি ৰাখিব পাৰিবিনে মা হকে নহকে গাঁৱৰ মানুহখনৰ আগত যিহে জখৈচা মাৰি থাকোঁ মোৰ ছোৱালীজনী এনেকুৱা মোৰ ছোৱালীজনী তেনেকুৱা তাই 24 ঘণ্টাৰ ভিতৰত 24 ঘণ্টাই পঢ়ে তাইজনীও সন্মানকণ ৰাখিব পাৰিবি নাই মাও তুমিনো কিয় মোৰ কথা মানুহৰ আগত ইমান জখেচা কৰি থাকিব লাগে এইবাৰ প্ৰশ্ন কাকত যিহে টান আহিছে পাছ কৰোঁ নে ফেইল কৰোঁ তাৰ কোনো ভৰসা নাই কি তাৰমানে তই আমাৰ আশাৰ সকলোখিনি চেঁচা পানী ঢালিলি মই যে কত গাঁৱৰ মানুহৰ আগত যি ফুটনি মাৰি থাকোঁ মোৰ ছোৱালীজনী ফাৰ্ষ্ট ডিভিজন পাব আমুক পাব ভুবুচুক পাব কি কৰিলেগৈ লাষ্টত খালে খালে মোৰ চব ধ্বংস কৰিলে কি হ'ব এতিয়া মই গোটেই গাঁৱৰ মানুহৰ আগত ফুটনি মাৰিছিলোঁ চব মান সন্মান এক কৰি পেলালে শুনিছনে শেষ ধ্বংস কৰিলে শেষ বাইদেউ আৰে তই ভিতৰলৈ খা খবৰ লওঁ বহ ইয়াতে বহ তইচোন আজিকালি আমাৰ ঘৰলৈ নহা বুলি কিবা বেয়া পালি নেকি নাই পোৱা ককাইদেউ আপোনালোককনো মই কিয় বেয়া পাম ককাইদেউ নব ঘৰত নাই নেকি আছে মই মাতি দিছো বৰা শুনিছানে আহচোন কোন আহিছে চোৱাহি তই ভালনে তোৰ খা খবৰ আপোনালোকৰ আশীৰ্বাদত ভগৱানে ভালে ৰাখিছে নব পিছে তই আজিকালি আমাৰ ঘৰলৈ নহা হ'ল যে কিবা বেয়া পালি নেকি নে তই বেলেগ ঘৰত কাম পাইছ নহয় নব আপোনালোকেচোন আমাৰ ঘৰখনৰ কথা গম পায়েই ল'ৰাটোও দিনক দিনে ডাঙৰ হ'ল আৰু সিও কাম বন কৰিব পৰা হ'ল আজিকালি ল'ৰাহে আৰু মই হেনো কাম কৰিলে তাৰ ভাল নালাগে মানুহৰ আগত বোলে সি লাজ পায় হেৰি নহয় এতিয়া পিছে তই ঘৰখন কেনেকৈ চলা মেলা কৰিছ ককাইদেউ ল'ৰাটো ডেকা হ'ল সি আজিকালি কামত যাব লৈছে নহয় এতিয়া সিয়ে ঘৰখন চলাই আছে আৰু টুক টাককে দুটাহে মানুহ পিছে আজিনো কি মন কৰি ওলালি সি কচোন নব ককাইদেউ কাইলৈৰ পৰা আকৌ কাম কৰিব আহিম আপোনালোকৰ ঘৰত কিবা অসুবিধা হ'ব নেকি এই তই কি কথা কৈছ এখন ঘৰ কি তোৰ নহয় নেকি নে কি কোৱা
তইহে আজিকালি নহা হ'লি আমাৰ লোকৰ বুলি ভাবি আহিবি তই আহিলে মই বহুতকণ সহায় পাম বাৰু ঠিক আছে যা তই এতিয়া পাকঘৰলৈ যা গৈ চাহ তেনেকৈ বনাই আনিবি যা হ'ব নব ককাইদেউ চাহ লওক দে নব চাহ খাওঁ দে নব ককাইদেউ কথা এটা সুধিম বুলি ভাবিছিলোঁ সুধিব পাৰোঁনে শুন তইনো কথা এটা কি আপত্তি আছে ক মানে মোৰ ল'ৰা নয়নে এবাৰ মেট্ৰিক পৰীক্ষা দিছে সেয়েহে এই সপ্তাহৰ ভিতৰত ৰিজাল্ট দিব ভাবিছোঁ আপোনালোকৰ বাইকখনটো বিক্ৰী কৰাৰ কথা হৈয়ে আছে তাকেহে ল'ৰাটো যদি পৰীক্ষাত ভাল ৰিজাল্ট কৰে তাকে লৈ দিম বুলি ভাবিছোঁ সেইটোতো ভাল কথা বাইকখন ল'লে তুমি আমাৰ ঘৰত নিবলৈ আহিব পাৰিব থ'বলৈ আহিব পাৰিব তাকেহে বাইকখন কিমান পালে বিক্ৰী কৰিম বুলি ভাবিছে সেই দিবি আৰু তই টকা 25,000 মান দিবি যা ককাইদেউ মোৰ হাতত খাচতীয়া ধন নাই আপোনালোকৰ ঘৰত কাম কৰিহে ধাৰ মাৰিব লাগিব হ'বনে ককাইদেউ হ'ব দে তই যেনেদৰে সুবিধা পাওঁ তেনেকৈ দিবি তই ল'ৰাটো লৈ আহিবি বাইকখন লৈ যাবি নব ল'ৰাটো আহি ঘৰ পাবহিয়ে হ'ল মই ঘৰ গৈ পাওঁ মানে গধূলিয়ে হ'ব শুনচোন এই চাহ খোৱা কাপকেইটা পাকঘৰতে থৈ আগে যা মই ধুমগৈ দিয়ক নব এইটো লৈ যা লগত নব তেনেহ'লে মই যাওঁ ককাইদেউ বহক শুনচোন কওক কাইলৈ পৰা সদায় আহিবি কামলৈ ক্ষতি নকৰিবি ঠিক আছে হ'ব যা তেনেহ'লে মা মই যাওঁ দেই বোপাই যা সোনকালে আহিবি দেই তোমাকে মাতিছিলে নেকি হয় বাইদেউ তোমাৰ এতিয়া হাতত দা আনিছানে নাই আনিছোঁ আনিছা যদি তুমি এইফালে দি যোৱা সেইফালে ঠিক আছে তুমি এতিয়া বাৰীত সোমোৱা ইয়াৰ ফেনখিনিৰ মাজত বন আছে জাবৰ আছে সেইখিনি চিকনোৱা আৰু এই হেন্দালিখন অলপ শান্তিত কৰি দিয়া যোৱা ভাইটি কথা এটা সুধি দেই হয় বাইদেউ কওকচোন তুমি ইমান কম বয়সতে যে কাম কৰিবলৈ আহিলা কিয় ঘৰৰ অসুবিধা দেখিলে বাইদেউ কাম কৰিবলৈ আহিছোঁ তোমাৰ দেউতা আছেনে নাই দেউতা নাই বাইদেউ দেউতা নাই কাৰণে তোমাৰ এতিয়া ঘৰ চলোৱাৰ দায়িত্ব পৰিলে হয় বাইদেউ ঘৰত আৰু কোন কোন আছে ঘৰত মা আছে বাইদেউ আৰু মই মা আৰু তুমি পঢ়া শুনা কৰিছিলা নাই পঢ়া শুনা কৰিছোঁ বাইদেউ এবাৰ মেট্ৰিক দিছোঁ মই মেট্ৰিক দিছা পৰীক্ষা কেনেকুৱা হৈছে পৰীক্ষা ভালে হৈছে বাৰু ভাল হৈছে বাৰু ভাল কথা ভাল হৈছে যদি ৰিজাল্টৰ পাছত কিবা এটা ভাল চিন্তা কৰিব লাগিব হয় বাইদেউ সেইখিনি কাটি দিবা একেবাৰে কথা কৈ দিয়া ভাইটি তোমাৰ নামটো কি মোৰ নামটো নয়ন বাইদেউ বৰ ভাল নাম দেই বাৰু তুমি কামখিনি ঠিকে কৰি থাকা মই তোমাৰ কাৰণে চাহ এটা বনাই উপস্থিত আছোঁ নয়ন দাসৰ ঘৰত লখিমপুৰ জিলাৰ ভিতৰতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত 4 নম্বৰ স্থান পাবলৈ সক্ষম হোৱা তেখেতৰ বাসগৃহত উপস্থিত আছোঁ তেখেতৰ মাতৃৰ সৈতে আমি কিছুমান মনৰ ভাৱ জানিব বিচাৰিম গতিকে আপোনাৰ ল'ৰাটো ক'ত বাইদেউ ল'ৰাটো কামত ওলাই গৈছে হয় আপোনালোকে মানে জীৱনটো ক'ৰ পৰা চলে জীৱনটো মানে মই মাহিলী মানুহৰ ঘৰত কাম কৰোঁ সিও এতিয়া পৰীক্ষা দি মেলি কাম কৰিবলৈ গৈছে পৰীক্ষাৰ আগতো কৰিছেগৈ কাম সেইভাগে পঢ়া শুনা কৰিছে আৰু
আপোনাৰ স্বামীজন ঢুকুৱা কিমান বছৰ? স্বামী ঢুকুৱা বৰ্তমান 7 বছৰ চলি আছে। আপোনালোকে দেখিছে আজি যিহেতু মেডিকেল ৰিজাল্ট দিছে, গতিকে আজিৰ দিনটোতো নয়ন দাস লোকৰ ঘৰত কাম কৰিবৰ কাৰণে ওলাই গৈছে। গতিকে আমি নয়ন দাসক লৈ আমি সমগ্ৰ লখিমপুৰবাসী ৰাইজে অতি গৌৰৱান্বিত অনুভৱ কৰিছোঁ। ধন্যবাদ। অঁ, এই ৰিপৰ্টাৰজনে দেখোন লখিমপুৰৰ ভাল খবৰ এটা দিছে। এই কামলৈ ওলাই দিছে। এই ল'ৰাটোৱে দেখোন আমাৰ ঘৰতে কাম কৰি আছিলে। সিও মেট্ৰিক দিছোঁ বুলি কৈছিলে, তাৰে ৰিজাল্টৰ কথা কৈছে চাগে। বাৰু অঁ নহয়, এইফালে আহচোন তুমি, এইফালে আহ। চোৱাচোন, এই তোমাৰ মা নেকি? অঁ হয় বাইদেউ, এতিয়া মই মাৰচোন। অঁ, তোমাৰ মা যদি হয়, আজি বৰ ভাল খবৰ এটা পাইছোঁ। এই ৰিপৰ্টাৰে কৈছে তেওঁৰ ল'ৰাটোৱে বোলে ভাল ৰিজাল্ট কৰিছে আৰু আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ ভিতৰত 4 নম্বৰত গৈছে। এতিয়া সেয়া তুমিয়েই, তুমি গমেই নোপোৱা এতিয়ালৈকে। অঁ বাইদেউ, গম নাপাওঁ, ভাল লাগিছে দেই। অঁ বাইদেউ, ভাল কথা। অঁ বাইদেউ, বাইদেউ মই আজি আপোনাৰ ঘৰত আৰু কাম কৰিব নোৱাৰিম। বেলেগ এদিন আহিহে আপোনালোকৰ ঘৰত কাম কৰি থ'লে আমি কাম কৰিম দেই। মই এতিয়া ঘৰলৈ যাওঁ, মানে মাও চাগে ৰৈ আছে, ভাল পাব মা গ'লে। ঠিক আছে, বহুত ভাল খবৰ। তোমাৰ আৰু উজ্জ্বল ভৱিষ্যত ময়ো কামনা কৰিছোঁ। ঠিক আছে বাইদেউ, ঠিক আছে। ৰখা বাইদেউ। যোৱা যোৱা দেই আজি তেনেকৈ। ছোৱালী কাম বন্ধ নাই, তাই ৰিলছ বনাই বনাই বুকুত জুই লগাইছে। গোটেই গাঁওখনতে জুই লগাই পেলাইছে। তোক আজি ছোৱালী ছোৱালী মাৰক চিনি পোৱা নাই তই? ছোৱালী পাখৰি, তই মোৰ সকলো মান সন্মান শেষ কৰি পেলালি। নয়নক দেখা নাই? বাপেক নাইকিয়া ল'ৰাটোৱে মাকে লোকৰ ঘৰে ঘৰে খুজি বাঢ়ি আনি কিমান ধুনীয়াকে খুৱাই ইমান ভাল ৰিজাল্ট কৰিছে। গোটেই গাঁৱৰ মানুহে আশা কৰিছিলে তই এটা ভাল ৰিজাল্ট কৰিবি বুলি। কি কৰিলি পাখৰি? আৰু এই ৰিলছ বনাবলৈ আহিছ তই। এই মোবাইলটো কিনি দিছিলো মই অনলাইন ক্লাছ কৰিবলৈ, আৰু তই আজি মোৰ মান সন্মান শেষ কৰিলি। যদি এই ৰিলছৰ লগত যদি কাৰোবাৰ চিনাকি পৰি আছে, এতিয়া এই মুহূৰ্তত যে ইয়াৰ পৰা যা বুলি কৈছো নহয়। তাই গোটেই মোৰ মান সন্মান শেষ কৰিলে। এতিয়া মই মানুহৰ আগত কি বুলি ক'ম? প্ৰভু, মই কি বুলি ক'ম মানুহৰ আগত? কি হ'ব এতিয়া? মই গোটেই গাঁৱৰ মানুহৰ আগত ফুটনি মাৰিছিলো, চব মান সন্মান শেষ কৰি পেলালে। শুনিছলে শেষ ধ্বংস কৰিলে। শুই পেহী বহিছে। বিস্কুট এটা লৈ লোৱা। অ' নয়ন বোপাই এইফালে আহাচোন। অঁ খুৰী, তোমাৰ যে ৰিজাল্ট ভাল কৰিলা, গাঁওখনৰ ৰেকৰ্ডটো বঢ়ালা দেই। মা মই কৈছিলোঁ নে তোমাক মই গাঁৱত ভাল ৰিজাল্ট কৰিম বুলি? তুমিহে ইমান চিন্তা কৰি আছিলা। কি আছে খাবলৈ? ভাত বনাই থৈছো। ৰখা মই গা চা ধুওঁ দেই। চাহকাপ খাই লৈ আমি ককাইদেউহঁতৰ পৰা আহিমগে দেই। হ'ব মা। তই কাপোৰযোৰ সলাই ল'বি। অ' বোপাই হ'ল না? অঁ মই গৈছোঁ।
মোৰ ফালৰ পৰা তোক এখনকে উপহাৰ দিলোঁ আজিৰ পৰা এখন তোৰ ৰচোন মই ককাইদেউহঁতক মাতি আনোগৈ ককাইদেউ এইটোৱে মোৰ ল'ৰা তুমি আনি ল'বা ন হয় ভাল লাগিলে কিন্তু তোমালোকৰ মায়ে উপহাৰ দিছে এটা সুন্দৰ উপহাৰ দিছে দেই ঠিক আছে ভাল লাগিছে ককাইদেউ আমি যাওঁ তেনেহ'লে যোৱা ভালকৈ পঢ়িবা মন পাবা আইয়েকটো ভাল ৰিজাল্ট কৰিব লাগিব দেই যোৱা যোৱা ঠিক আছে যাওঁ দেই হ'ব যোৱা 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 ভালকৈ থাকিবা বাইৰ ভিতৰলৈ নানিবি এতিয়া দেই ভিতৰলৈ ভৰাই দিলোঁ অ' মা চাওঁ গাটো বগা বেয়া লাগিছে নেকি চাওঁ তোমাৰচোন বৰকৈ গাটো বেয়া মা ৰ'বাচোন মই কাপোৰখন তিয়াই আনি কপালত দি দিওঁ চাওঁ মোৰটো চাওঁ ৰমাকান্ত ফাৰ্মাচীৰ পৰা মোলৈ মোৰ বিষয় আৰু জ্বৰ উঠা টেবলেট কিমান দেখাচোন হ'ব মা মই যাম বাৰু তুমি চিন্তা কৰিব নালাগে তুমি মূৰতে এখন লৈ থাকা অঁ সোনকালে আহিম দেই ভালকৈ যাবি দেই অঁ হ'ব মই এই মাৰ ভাগৰ গা ভাল নাই মানে টেবলেট আনিব যাওঁ ভালেতো এই আছোঁ দে খবৰ ক আছোঁ ল'ৰাটো দেখিবলৈ নাইকিয়া হৈছে যে ক'ত গৈ থাক হয় ঘৰতে থাকোঁ দেখোন তই যাওঁতে এফালে যাবি নেকি এইফালেকে যাওঁ যাওঁতে মোলৈ যাবি অঁ সোনকালে আহিবি অঁ চালা এই নয়নটো আৰু মোৰ শান্তি নাই শুওঁতে খাওঁতে অকল নয়ন নয়ন চালা তোক আজি মজা উলিয়াই আছোঁ অঁ ডিম্পু ক'ত আছ হা অঁ এই ক'ত আছ বাৰু অঁ তিনিআলিত আছ নেকি কোন কোন আছ অঁ হেৰি নয়ন যে আমাৰ ঘৰ নয়ন এই নয়নে যে তাক আজি মজাটো উলিয়াব লাগিব এই কছাৰী দোকানৰ পৰা লাও পানী অলপ লৈ আহিবি তাক আজি মজাটো উলিয়াই দিম অঁ পইচা কথা চিন্তা নকৰিবি মই আছোঁ নহয়
পইচাটো মই দি দিম তহঁতে গুচি আহ জল্দি জল্দি আহিবি কিন্তু অঁ ঠিক আছে দাদা কোৱা জ্বৰ মোৰ বিষৰ টেবলেট দিবচোন 20 টকা কাৰ কাৰণে দিব লাগিব নহয় কাৰণে বয়স কিমানমান হৈছে 35 বছৰমান হৈছে 35 বছৰ হয় এইটো লোৱা ভাত খোৱাৰ পিছত দিনত এটা ৰাতি এটা খাবলৈ দিবা ঠিক আছে তাৰ কাৰণে আমি ঘৰত থাকিব শান্তি পোৱা নাই তাক আজি লাও পানী খুৱাই আমাৰ লগত আনিব লাগিব চব চাবি যে সি আমাৰ লাইনত আহিবই লাগিব লাইনত আহিব লাগিব নহ'লে তাৰ বিপদ আছে আজি আজি পেল খুৱামেই তাক হয় কৰিমেই আজি তাক আহিব ৰ বেছি টাইম নাই এই একদম অৰিজিনেলটো লৈ আহিছোঁ পুৰা আহিব ক'ত এই ৰ তোক মই কোৱা আছোঁ জানো ইমান দেৰি কৰিলি যে এই টেবলেট মানে নাছিলে আকৌ ডক্টৰটো সেইকাৰণে সোনকালে আহিবলগীয়া নহ'লে নাম শুন নাম আৰু অলপ বহি দিয়া এই পেক এটা বনাম সেইটো আছে এটা আছে সেইটো এই নয়ন এই ইয়াতে ব মই ইয়াত নবওঁ নেকি এই ব না এই নাই ইয়াত বহিবি চাহ মই হাত জোৰ কৈছোঁ এনেকৈ কেলে কৈছ তহঁতি মোৰ মাজত কেলে এনেকুৱা কৈছ এইটো ডেকা লোৱা ডেকা লোৱা একো নহয় আৰে ভাই নুলিয়াবি তোৰ কাৰণে গেলা শান্তি বহুত গালি শুনিব তাক চিচন খাব দিয়া অকমান দি দিয়া ভাল যায় ঘৰত অকল তাৰ খানা বহুত আমনি সেইকাৰণে খাওঁতে শুওঁতে মোৰ চব অসুবিধা হৈ আছে বহুত দিনৰ ক'তো কেলা
কি আছে তোমাৰ হেল্ল' ক'ৰ পৰা আহিছা তুমি বাইদেউ দাদা মোক বাইকত উঠাই দিয়কচোন ক'ৰ পৰা আহিছা তুমি দাদা প্লিজ মোক বাইকত উঠাই দিয়ক ব'লা ব'লা কথা ক'ৰ পৰা আহিছা বাইকখন মানে সেইখন বাইক তুমি যাব পাৰিবা নাই তোক মই চাই ল'ম বুলি কৈছোঁ নহয় মই লগতে মই যাম নেকি আমাৰ গাঁৱৰ ল'ৰা মই নহয়